এনেকুৱা ধান যদি হৈ যোৱাৰ পিছত যদি পানী এনেকৈ ডুবুৱাই দিয়ে তো মানুহৰ মনটো কেনেকুৱা হ'ব বা মোৰ মনটো আজি কেনেকুৱা লাগি আছে যে এইবোৰ চাই। হেল্ল' ফ্ৰেণ্ডছ, তো আজি মই কোনো বেলেগ টপিক নাই। আজি মই আপোনাক দেখাই দিম যে ইমান পানী হৈছে, পানী হোৱাতে এইবোৰ ধান সকলোবোৰ তলত গৈছে আৰু বহুত ধান তলত গৈছে। তো চাব পাৰে বহুত পানী হৈছে, তো সকলোবোৰ এইগিলা তলত গৈছে। আৰু তাৰমানে কিয় নাকাটিল জানেনে? আপুনি যদি ধানটো নপকে তো কেনেকৈ কাটিব? তো ধানটো সেইকাৰণে কাটিব নোৱাৰিল, তো সেইকাৰণে তলত গৈছে। আৰু যদি এই 2-3 দিনতে ইমান পানী হৈ গৈছে যে ধান তলত লৈ গৈছে। যদি আরেকদিন পানী পৰিব লাগে তো এইবোৰ সকলোবোৰ বগা হৈ যাব। তো ভাবি চাইছেনে? এনেইতো লকডাউন যে লকডাউনত আৰু এইবোৰ পিছত তলত কি আশা কৰি আছিল মানুহবোৰে, বা ময়ো আমাৰো আছে। আমাৰ ধান সকলো আমাৰ ধানবোৰ একদম তলত গৈছে। তো এইবোৰতো অলপ ওলাই আছে, তো আমাৰ গিলা একদমেই ওলাই নাই। মই আপোনাক দেখাই দিম যে অলপ পাছত মই দেখাই দি আছোঁ যে আমাৰবোৰ কি হৈছে। আৰু এইবোৰ সকলো চব ধানে সকলো পিনে ধান মই অলপ জেগা খালী আছিল, পানী নাই। তো মই সেই জেগাটোতে থিয়া দি আছোঁ আৰু ভিডিঅ'টো বনাই আছোঁ। তো একদমেই দুখ লগা কথা। আপোনাৰ ফালেও যদি এনেকুৱা হৈছে, পানীৰ তলত গৈছে, তো কমেণ্ট কৰি কৈ দিব যে আপোনাৰ ক'ত কেনেকৈ এইবোৰ হৈছে, কৈ দিব। হেল্ল' ফ্ৰেণ্ডছ, তো এইবাৰ ধান কাটিব নোৱাৰে, কাৰণ চাইছোঁ তো কিমান পানী হৈছে। চাওক ধানবোৰ একদম তলত গৈছে। তো এইবাৰ আৰু কি হ'ব ভগৱানে জানে। ভগৱানক যাতে সকলোৱে প্ৰাৰ্থনা কৰক যে যাতে ধানবোৰ যাতে পানীৰ তলত নাযায় আৰু যাতে আৰু পানী নহয়। এই 2-3 দিনতে ইমান পানী হৈছে যে ধানবোৰ তলত গৈছে। যদি আৰু একদিন পৰিব লাগে তো এইবোৰ সকলো বগা হৈ যাব। তো মস্ত দুখ লগা কথা। তো আৰু যাতে বৰষুণ নহয়, ভগৱানৰ ওচৰত মোৰ পৰা প্ৰাৰ্থনা থাকিল যে ভগৱান তাৰ বৰষুণ নেদা, যাতে আৰু বৰষুণ নপৰে। চাইছে বহুত পানী হৈছে, চাওক বহুত পানী। এইবোৰ 2-3 দিন বৰষুণ পৰিয়ে এইবোৰ সকলো পানীৰে ভৰি গৈছে। তো আরেকদিন পৰিব লাগিলে তো সকলো শেষ, মানুহবোৰ সকলো শেষ। কি আশাত আছিল। তো এনেকুৱা ধান যদি হৈ যোৱাৰ পিছত যদি পানী এনেকৈ ডুবুৱাই দিয়ে তো মানুহৰ মনটো কেনেকুৱা হ'ব, বা মোৰ মনটো আজি কেনেকুৱা লাগি আছে যে এইবোৰ চাই। অলপৰ কাৰণে কাটিব নোৱাৰিলোঁ, কাৰণ পানী হৈ গৈছে আৰু পকা নাছিল, তো সেইকাৰণে কাটিব নোৱাৰিলোঁ। আৰু চাওক একদম তলত গৈছে সেইবোৰ একদম তলত, অলপো ওলাই থকা নাই। আৰু এইবোৰতো অলপ ওলাই আছে, তো এইবোৰ অলপ জীয়াই আছে। কাৰণ যদি এতিয়াও পানীটো এৰি দিয়ে তো এতিয়াও ধানবোৰ কাটিব পাৰিব। তো কিবা কৰে ভগৱানৰ লীলা। সেইটোৱে আৰু কি কৰিব। এতিয়া পানীয়ে বেয়া কৰিছে যদি আৰু কি কৰিব পাৰিব। তো আজি ভিডিঅ'টো এইবোৰে দেখালোঁ অলপ। আৰু ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, লাইক কৰিব নালাগে, মাথো শ্বেয়াৰ কৰি দিব আপুনি প্লিজ। আপোনাকে কৈছোঁ আপুনি শ্বেয়াৰ কৰি দিব। আজি এইখিনি আছিল, বাই।